Hello everyone, welcome back to my channel Sufi Creates. Akku ahisu eti notun video loi and ei video to last video tour continuation hobo. Ami eti almost Punjab highway khumaisu aru yate ratipua sa cup khaboloi roisu. Oh, paratha to bhal lagise dekhi. But I can't eat. ये एक है ना दो है नीचे एक और प्लेट है सी अच्छा ऐसा है ना ऐसा है ना तुम भी क्या कहता है ना बत्तीस का है ना और है ना तुम चलिए ना oh एने प्लेट बाहिसे আৰু সাসু মক্খন কেনেকে লগায় पागल কেনেকে মক্খন লগায় ভাগৰ লাগিছে কাৰণ যোৱাকালি আমি নুশুলো দিনত খোৱা নাছিলোঁ আৰু ৰাতিটো ওলাই দিলোঁ আৰু এতিয়া দেখিছোঁ কিনকিনকৈ অলপ বৰষুণো পৰিছে সেইবাবে এটা পেট্ৰল পাম্পত এটা কুইক ষ্টপ লৈছোঁ কিন্তু আকৌ আমি লগতে ষ্টাৰ্ট দিম জাষ্ট ৰেইনকোটকেইটা পিন্ধি লওঁ কাৰণ আজি আমি বাই ইভিনিং মানালী পাবই লাগিব সেইটো আমাৰ টাৰ্গেট আছে চ' যিয়ে হৈ নাযাওক কিয় আজি মানে মানালী পামেইগৈ ভাবি থৈছোঁ বাকী নাজানো আৰু আফটাৰ ট্ৰেভেলিং ফৰ এপ্ৰক্স 2 hours মান আমি এতিয়া হিমাচল প্ৰদেশ সোমালোহি আৰু দেখিছে নহয় ৰাস্তা বহুত ৰিস্কি আৰু প্লাছ একদম ভালকৈ একো দেখা পোৱা নাই আগত বতৰটো খুবেই ডাৱৰীয়া আৰু বৰষুণ দি উঠিছে জাষ্ট হোপ কৰি আছোঁ যে সোনকালে ভালকৈ পাই যাওঁ আৰু সন্ধিয়া হোৱাৰ আগত কাৰণ সন্ধিয়া পাহাৰত আমি চলাব নোৱাৰিম বহুত ৰিস্কি হৈ যায় সেয়া চাইনবোৰ্ডত দেখিলে নহয় মানালী আৰু 217 কিলোমিটাৰ্ছ দূৰ ইয়াৰ পৰা মানে আমাক কিমান টাইম লাগিব এপ্ৰক্স 4 ঘণ্টামানতো লাগিয়ে যাব বাকী ভিউ দেখিছেনে ৰাইজ আপোনালোকেও ভিউটো এনজয় কৰক দেই আৰু মানালীলৈ বেছি ডিষ্টেঞ্চ নাছিল ইউজুৱেল ৰুটটো যেতিয়া আমি আহি পাইছিলোঁ গম পালোঁ যে ইয়াত লেণ্ডশ্লাইড হৈছে লাষ্ট নাইট আই থিংক দুটা ডেথো হৈছে আৰু এতিয়া আগবাঢ়িব দিয়া নাই ৰাতিৰ পৰা গাড়ীবোৰ ফচি আছে বাট আমি ভাবিলোঁ যে আগত পুলিচ আছে পুলিচক এবাৰ সুধি আহোঁ কি কৰোঁ কাৰণ ইমান দূৰৰ পৰা আহিছোঁ ইমান প্লেনিং কৰি অহা গৈছে ছুটি এনল লৈ আকৌ উভতি যোৱাটো আই ডোণ্ট থিংক চ' মানে ভাল লাগিব আমাৰ উপায় নহ'লেতো উভতি যাব লাগিব বাট একো নাই আমি ট্ৰাই কৰোঁ আৰু এই চবৰ মাজতে বিৰাট ভোক লাগিছে লাঞ্চ টাইমো হৈ গৈছে 3টা বাজি গ'ল চ' উইথত যি পাইছোঁ তাকে খাই লওঁ ইয়াতে সৰু ৰেষ্টুৰেণ্ট এখনত সোমালোঁ পুৰি চব্জি আছিল তাকে খালোঁ আৰু পুলিচে কৈছে এতিয়া অল্টাৰনেটিভ ৰুট এটা আছে ডেট ইজ থ্ৰু IIT মণ্ডি হৈ আমি এতিয়া মানালী গৈ আছোঁ আৰু এইখন হৈছে IIT মণ্ডি দেখিবলৈ পাইছে চাগে মই ভিডিঅ'টো অলপ শ্ল' কৰি দিছোঁ ইমান যে ধুনীয়া ভিউ আছিল আৰু ক'ত যে পাহাৰৰ ওপৰত মানে এনেকুৱা এখন ইনষ্টিটিউশ্যন বনাই দিছে মানিবলগীয়া আৰু বৰষুণ দিয়াও বহুত চান্স আছে সেইবাবে আমি যিমান জল্দি পাৰে গৈ আছোঁ কাৰণ এইটো ৰাস্তাত ৰাতি যে ইটছ ইম্পচিবল টু ৰাইড আৰু এওঁলোক দুজনকো মানিব লাগিব মানে পেচিয়েঞ্চ এণ্ড পাৰচিষ্টেঞ্চ আছে আৰু তেওঁলোকৰো টোপনি নাই মোৰ হাজবেণ্ডেতো যোৱাকালি কাম কৰি মানে অফিচ কৰি আহিছে বাট ষ্টিল দে আৰ মানে ইমান মটিভেটেড হৈ আছে চলাবলৈ আকৌ লেণ্ডশ্লাইড আৰু যোৱাকালি আৰু নহয় মানুহবোৰ যে ৰাতি 10টা বজাৰ পৰা ফচি আছে সেইটো কাৰণে লংগাৰ ভগাইছে কালি ৰাতিৰ পৰা ফচি আছে ভাবাচোন আৰু আমি ভাবি আছো আমিতো 5 মিনিটো ফচা নাই ন আমাৰ তেও অশান্তি লাগি গ'ল পালে হ'ল আৰু হা বনাব দিলোঁ
কোনো প্লেন গাড়ী লৈ আসব না, গাড়ীত যে আৰাম আছে, কিমান ঠাণ্ডা লাগিছে এতিয়া। বঙালী শিকিব লাগিব, মই কিবা বেলেগ কৰিছোঁ। কি কৈছিলা কোৱাচোন? হা মই কৈছোঁ এনেকুৱা চিটুৱেশ্যনত গাড়ী দিল্লীৰ পৰা মই ভাবিলোঁ হয় এই যে যেনেকুৱা কিবা কিবি হৈছে, তো মই দিল্লীৰ পৰাই মই এইবিলাক নকৰিলোঁ হয়, কিন্তু বাইক জানো মই জোৰটোৰ পৰা মই ওলাই দিম। বাইক ওলাই দিম। সেইটোহে কৈছা, মই উল্টা বুজিলোঁ। ঠিকেই, সঁচাই মই বঙালী শিকিব লাগিব দিয়া। 8 মাহ হৈছে এইটো ৰাখিবা ক'ত বে? আমাৰ বাইকখনৰ মাজত থৈ দিম। ফাইনেলি মানালী পামহি আৰু মানালী বেছি দূৰ নহয়, জাষ্ট 20 কিলোমিটাৰ্ছ ফ্ৰম হিয়াৰ। জুলাই মাহত মানালীত খুব বেয়াকৈ বৰষুণ দিছিলে, যাৰ কাৰণে ফ্লেছ ফ্লাড আৰু লেণ্ডশ্লাইড হৈছিলে। আপোনালোকে নিউজত পাইছেই চাগে। আৰু ৰেড এলাৰ্টো দিছিলে ইয়াত, আৰু বহুত খা ক্ষতি হৈছে মানুহৰ। ঘৰ, হোটেল, ব্ৰিজ, গোটেই ৰাস্তা নদীয়ে উটাই নিলে। ৰাস্তাৰ অৱস্থা দেখিছেই নহয়। আমি যেন তেন মেনেজ কৰি গৈ আছোঁ বাৰু। ঠিক কৰি আছে, কাম চলি আছে, বাট ইমান জল্দিটো সম্ভৱ নহয়, যিহেতু এমাহো হোৱা নাই। বাদ দিলে ৰে, নেচাৰ মাৰ মানে কোনো ৰখাব নোৱাৰে, দেখিছা? কি দেখি আছো এইবোৰ? যেন লাগি আছে ইহঁতে। আগত কিন্তু ওল্ড মানালী অহা নাই। মই এইপিনে ৱাক কৰিছোঁ। And finally, after so much of hustle and hardship, we are at Manali. Manali পালোহি, আৰু আজিলৈ আমাৰ total distance covered almost 750 মান হ'ব। বিৰাট ভাগৰুৱা আমি, but at the same time excited too, কাৰণ কালি আমাৰ এটা বেলেগ লেভেলৰ adventure and journey start হ'ব, especially for me since I am a first timer. আৰু এতিয়া আমি গৈ আছোঁ আমাৰ ৰিজৰ্টলৈ। আৰু ভিডিঅ'বোৰ চাই যদি আপোনালোকে ভাল পাই আছে, লাইক কমেণ্ট কৰিব। এণ্ড টু দ'জ হু আৰ নিউ টু মাই চেনেল, প্লিজ কনচিডাৰ ছাবস্ক্ৰাইবিং। আৰু মই ইয়াৰ আগতেও এবাৰ মানালী আহিছিলোঁ, আমাৰ কলেজৰ পৰা আনিছিলে যেতিয়া মই কটনত পঢ়ি আছিলোঁ। সেই ছেইম ৰিজৰ্টটোতে থাকিব গৈ আছোঁ, কিন্তু খুব দুখ লগা এটা কথা, ইমান খালী মানালীখন মই কেতিয়াও দেখা নাই। এইটো ফ্লাডৰ কাৰণে হৈছে বাৰু, ৰাস্তাবোৰ যিহেতু ভাঙা, সেইটো কাৰণে টুৰিষ্ট বহুত বেছি কমি গৈছে। আছে, কিন্তু বেছিভাগ সেই লেহ লাডাখ যাব আহে, মানালী থ্ৰু হৈ লেহ লাডাখ গুচি যায়, আৰু হোটেলছবোৰ অলম'ষ্ট খালীয়ে হয়। বহুত বেয়া লাগিছে চিটুৱেশ্যনটো দেখি। আই হোপ মানালী ৰিকভাৰ্ছ চুন, আৰু আকৌ জল্দি ইয়াত ঠিকছে মানুহ আহক, টুৰিষ্ট আহক। আপোনালোকেও আহিব, বহুত ধুনীয়া হয় মানালীখন চাবলৈ। ইণ্ডিয়াৰ মষ্ট পপুলাৰ ৰিজৰ্ট টাউন এণ্ড হানিমুন ডেষ্টিনেশ্যন হয় মানালী। I hope Manali gets back to track very soon. छोटे छोटे पैकेज हैं, 100 मीटर 200 मीटर और ड्राइव लाइन वगैरह सारे। तो आप देखिए पूरा नेशनल हाईवे 2 लेन थी, वो 2 लेन की 2 लेन गायब हो गई है पानी की वजह से। अभी दोबारा से बनने में 1 से 1.5 महीना लग जाएगा कम से कम। बनेगा, मुझे तो डाउट है, बन जाएगा क्या? बन जाएगा, बनने में बन जाएगा। ये बहुत स्ट्रेटेजिक रोड है ना, BRO बहुत एक्टिव है। BRO यहाँ पर एक्टिव ज़्यादा है क्योंकि है ये तो आपका सारा बॉर्डर रोड्स ऑर्गेनाइजेशन एकदम फटाफट। इस बार सुना है कुछ अलग टेक्निक वो यूज करेंगे, क्योंकि हर एक साल वो बनाते हैं फिर लेके चला जाता है। इस बार कुछ हमेशा कुछ करते हैं, हमेशा कुछ ना कुछ उसके लिए रोड्स के लिए ज़्यादा टेक्निक का यूज़ करते हैं। लेकिन आपको पता है जब कंटिन्यू बारिश रहती है, जब कंटिन्यू बारिश रहती है ना, फ्लो इतना ज़्यादा होता है
वो धीरे धीरे करते करते टूरिस्ट थे आपके यहाँ, हाँ टूरिस्ट है हमारे उनका पास। क्या हुआ? वो स्टैंडर्ड हो गए वो। हाँ वो यहाँ पर थोड़ा टूरिस्ट को थोड़ा 1-2 दिन यहाँ पे स्टे एक्स्ट्रा करना पड़ा, लेकिन हो गया था बाद में, लेकिन गवर्नमेंट ने यानी कि टाइम से सारे हो गया। उसके बाद आपने क्योंकि ओपन हमारे कब पास- किया? ये ओपन कब किया? ये उसके ओपन है, कंटिन्यू ओपन है। Continuous open है। हाँ बीच में जैसे अभी यहाँ पे सारे फॉरनर्स थे, अभी यहाँ पे फॉरनर्स काफी थे अभी यहाँ पे ना, हमारे पास भी 2 तारीख को ही फॉरनर्स थे हमारे पास। अभी भी मनाली में आप देखेंगे फॉरनर्स ज्यादा मिलेंगे, हाँ, मैंने हमारे देखा है। इंडियन गेस्ट कम मिलेंगे, थोड़े फॉरनर गेस्ट ज्यादा है इस टाइम पे। तो वही जो क्योंकि फॉरनर गेस्ट क्या है यहाँ पर ना ओल्ड मनाली में वो लंबा स्टे करते हैं, वो 3 से 4 महीने तक stay এইখনে হৈছে আমাৰ ৰিজৰ্ট। বহুত বেছি ধুনীয়া হয় আৰু ইমান ধুনীয়াকৈ গোলাপ ফুলবোৰ ফুলি আছে দেখিছেনে? আৰু এতিয়া অলমষ্ট 7টা বাজিবলৈ হৈছে আৰু আমাৰ বিৰাট ভোক লাগিছে। চ' সোনকালে ডিনাৰ কৰি চলো, let's go. ৰিটাৰ্ণ হৈ আহোঁ। তেন্তে ভিডিঅ'টো নাই, চাই গৈ থাকিব থাকা। শেষলৈ, আৰু যদি ভাল পাইছে প্লিজ লাইক এণ্ড কমেণ্ট কৰিব। এণ্ড এইখন হৈছে অল্ড মানালী দেই, চাওক না ৰাতি দেখিবলৈ কি ধুনীয়া লাগিছে। আৰু ইয়াত বহুত কেফেজ আছে, বহু কেফেজ, কাৰণ ফৰেনাৰ্ছ বহুত আহে ইয়াত অলপ কালচাৰটো বেলেগ হয়। আৰু ইয়াৰে এখন কেফেত আহিছোঁ আমি ডিনাৰ কৰিব। ভিতৰতো ইমান ধুনীয়া আছিলে, চিম্পল কিন্তু য়েট ভেৰি বিউটিফুল। কৰিব নাই, এই DRC অফিচ যোনটো